এতিয়া মই জাকৈ মাৰিম ৰাইজ আপোনালোকে চাই থাকিব মই মাছ বহুত পাওঁ আমাৰ গাঁৱৰ নদী ইমান ধুনীয়া ভিউ হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি আমি গৈছোঁ মাছ ধৰিবলৈ বুলি ভাবিছে নেকি নহয় ফটো দুখনমান উঠোঁ বুলি আহিছোঁ লগতে এইফালে দেখিছে খালৈ আৰু এইফালে লগৰ দুজনী আছে আৰু এইফালে ফণীখন লৈ আহিছোঁ মই মানে ঘৰৰ পৰা তেনেকৈ ওলাই আহিলোঁ চুলি তুলি ফণী অনা আপোনালোকে মোক দেখি পেলাই নাহাঁহিব দেই এতিয়া মানে ইয়াত ফণী ল'ম বুলি ভাবিছোঁ এইফালে ফণীখন লৈ আহিছোঁ লগতে এইফালে আছে লগৰ কেইজনী ইফালে আমি ইয়াতে মানে এতিয়া ফটো তুলিম এইজনীয়ে এইফালে জাকৈ পাব এতিয়া মাছ কেইটা পাই আপোনালোকক দেখাই আছোঁ এয়া চাওক আমাৰ গাঁৱৰ নদী ইমান ধুনীয়া ভিউ আৰু ইয়াতে আমি এতিয়া উঠিলে এয়া চাওক ইমান ধুনীয়া ভিউ আৰু ইয়াতে মানে আমি এতিয়া ফটো আৰু ভিডিঅ' উঠিম আৰু আপোনালোকে মোক চাব পাৰিব ফেচবুকত আৰু ইনষ্টাগ্ৰামত এইফালে জাকৈ বাইছে ধৰিব জানিলেহে উঠিব এতিয়া মই জাকৈ মাৰিম ৰাইজ আপোনালোকে চাই থাকিব মই মাছ বহুত পাওঁ এনেই ধেমালিহে কৰিছোঁ দেই মানে আমি আচলতে মাছ ধৰিবলৈ বুলি অহা নাই আপোনালোককতো প্ৰথমতে ক'লোৱেই যে আমি ভিডিঅ' কৰিবৰ কাৰণে আৰু ফটো উঠিবৰ কাৰণেহে আহিছোঁ আৰু যেতিয়া আহিছোঁ সেইটো কাৰণে ভিডিঅ' বনাই আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ আৰু এইফালে যেনেকৈ তেনেকৈ আৰু ভিডিঅ' অকণমান কৰিছোঁ যিহেতু আমি ফটো উঠা মানুহ বহুত সেইটো কাৰণে মানে গধূলীয়া হৈ গ'লগৈ চাওকচোন তাৰপাছতে আমিও ঘৰলৈ বুলি আহিলোঁ তেনেকৈ মানে আকৌ ভ্লগ কৰি থকাই নহ'ল বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব